1 জুলাই আজি মোৰ লাষ্ট এক্সাম, গতিকে ৰাতিপুৱা অকণ পঢ়ি ল'লোঁ, অলপ পিছত যিহেতু যাবই হ'ব। ফাইনেলটো ৰেডি হ'লোঁ, এয়া কলা ফুট লগাইছোঁ, কাৰণ কলা ফুট বিনা মই আধৰুৱা। পিছত ৰেডি হোৱা হ'ল, এতিয়া যাবলৈ ৰেডি। ষ্টাইল মাৰিলোঁ অকল। পালোৱেহি আৰু, আপোনালোকেতো ঠাইডোখৰ চিনি পাইছেই চাগে ক'ত আহিছোঁ। মোৰ ৰাস্তা পাৰ হ'বলৈ বহুত ভয় লাগে, গতিকে তাইৰ হাতখন ধৰিয়েই পাৰ হ'লোঁ। তাৰপিছত ৰুম বিচাৰিব লাগিব, যিহেতু এক্সাম ৰুম, গতিকে বিচাৰি ফুৰিছোঁ। ফাইনেলি ৰুম বিচাৰি পাইছোঁ আৰু ৰুমত সোমাই বহিলোঁ। একদম সন্মুখৰ বেঞ্চখনতে বহিলোঁ আকৌ। তাৰপিছত এক্সামৰ যিহেতু টাইম হোৱা নাই, গতিকে চবেই বহি আছে আৰু ৱেইট কৰি আছে। ফাইনেলি 3 ঘণ্টাৰ পিছত এক্সাম খতম আৰু বাহিৰত আহিলোঁ। বাহিৰলৈ ওলালোঁ, এতিয়া ঘৰলৈ যাওঁ। ঘৰত আহি দেখিলোঁ মায়ে কঁঠাল আৰু আম ৰেডি কৰি থৈ দিছে, আৰু মই আহোঁতে ম'ম' আনিলোঁ। তাকে খাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।